হাই হেল্ল' ৱেলকাম টু মাই সৰু সুৰা ইউটিউব চেনেল ৰঞ্জন ব্লগ। তো আকৌ লগ পালোঁ আমি এটা নতুন ভিডিঅ'ৰ সৈতে আজি। তো আজি যাই আছোঁ মই এটা বহুত ডাঙৰ সকলোৱে জনা নদী এটালৈ। তো ইয়াৰ পৰা গড়চৰৰ পৰা ভাল কমচে কম ক'বলৈ গ'লে 30 কিলোমিটাৰ হ'ব, মানে 25-30 ইমান কিলোমিটাৰ হ'ব। তো পিছফালে মোৰ ৰয়েল এনফিল্ডখন আছে। তো ৰয়েল এনফিল্ডখনৰ বহুত প্ৰব্লেম আছিল, প্ৰব্লেম বহুত ভাল কৰিব লগা হ'ল। চেন কভাৰ গোটেই ঠিক কৰিছোঁ। এতিয়া অকল অলপ হাৱা কম আছে, তো হাৱা অলপ দিব লাগিব। তো এতিয়া বতৰো ইমান ঠিক নহয়, বৰষুণো দিব পাৰে। যিহেতু সোনকালে এতিয়া আৰম্ভ কৰোঁ। তো ব'লক আমি সেই কি নদী, ডাঙৰ নদীটোলৈ যাওঁ। ভিডিঅ'টো সকলোৱে চাই দিয়ক, স্কিপ নকৰিব, সকলোৱে চাই দিয়ক ভিডিঅ'টো। নদীটো চাই পেলাই বহুত ভাল লাগিব, সকলোৱে জানে এইটো নদীৰ কথা। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিটো ৰাস্তাৰে মই যাই আছোঁ বৰ্তমান, আজি ফাৰ্ষ্ট আহিছোঁ এই ৰাস্তাটোৰে ফাৰ্ষ্ট। আজি মোৰ তাৰমানে ফাৰ্ষ্টবাৰে আৰু মই আগতো ভিডিঅ'টো কৈছোঁ, মই য'তে যাওঁ মই ফাৰ্ষ্টবাৰে যাওঁ, ছেকেণ্ডবাৰ হয়তো যাই নাপাওঁ। সেনেকৈ আজি ফাৰ্ষ্টবাৰে আহিছোঁ এইটো ৰাস্তাৰে, মই চিনি নাপাওঁ। মোৰ দুজন লোক আগত আছে, মোক লাইভ লোকেশ্যন পঠাইছে। তথাপিতো অলপ ভাল নালাগে না সেনেকৈ যাবৰ কাৰণে। তো যাই আছোঁ এতিয়া, বহুত ভিতৰৰ ৰাস্তা হয় এইটো, ভিতৰৰ ৰাস্তাৰে যাই আছোঁ। আহি গ'লোঁ তাৰমানে আজি আহিছোঁ মই পুঠিমাৰী নদীত। তো পুঠিমাৰী নদী একেবাৰে ওচৰৰ পৰা দেখাম। তো মোৰ এজন লোক আৰু এজন পিছফালে আছে, DSLR লৈ আহি আছে ফটো মাৰিব বোলে সিহঁতে। তো এইটো হ'ল পুঠিমাৰী নদী, মই আপোনালোকক ওচৰৰ পৰা দেখাম। আৰু এইটো ভিডিঅ'ত বহুতখিনি কষ্ট হৈছে, মানে জেগাবোৰ চিনি নাপাওঁ। মই আগতে কৈছোঁ লোকেশ্যন চাই আহিছোঁ, বহুত গাঁৱৰ মাজে মাজে আহিছোঁ। তো এইটো ৰাস্তাৰে কোনো নাহে, ডাইৰেক্ট এটা দীঘল ৰাস্তা আছে, সেইটো ৰাস্তাৰে সকলোৱে আহিব, এইটো ৰাস্তাৰে নাহিব। ইয়াতে বহুতে খেতিও কৰিছে, মই সকলোখিনি দেখুৱাম। তো চাই দিয়ক আপোনালোকৰ ভিডিঅ'টো। থৈ ল'লোঁ তাতে, পেলাই ফটো মাৰি আছে আৰু একজন খোজকাঢ়ি যাই আছে। এতিয়া মই আপোনালোকক নদী দেখাই আছোঁ। বৰ্তমান মই খোজকাঢ়ি আছোঁ বহুত ডাঙৰ ডাঙৰ জংঘলৰ মাজত। कैसा लगा मेरा मजाक? তো অলপ বৰষুণো দিছে, অলপ নহয় বহুতখিনি বৰষুণ দিছে। পিছফালে মোৰ পেণ্ট পূৰা ভিজি গৈছে। ভিউ চাওক, ভিউ। তো ইমানখিনি কষ্টৰ কাৰণে লাইক এটা আৰু কমেণ্ট এটা কৰি দিব, কেনে লাগিছে ক'ব। আৰু যদি কোনোবাই জানিব খুজিছে যে গড়চৰৰ পৰা কিমান ये बड़ी अच्छी बात कही आप। গড়চৰৰ পৰা কিমান দূৰত আছে এইটো মিনিমাম মই ক'লোঁ আপোনালোকক 30 মান হৈছে। মোৰ আজি 30 কিলোমিটাৰটো আপ কৰিছে। তো আহি খোজকাঢ়ি আপোনালোকৰ সৈতে মই আহি পালোঁ পুঠিমাৰী নদীৰ পৰা ওচৰত।
একেবাৰে ওচৰত পুঠিমাৰি নদীৰ। তো গা চা ধুই আহিছোঁ, मजा आया। নুধুলে এতিয়া গাটো ধুলোঁ হয়। পুৰা পুঠিমাৰি নদী এইটো। অলপ ওচৰলৈকে আহিলোঁ, মানে নুমি আহিলোঁ, ইমান তলতো যাব নোৱাৰোঁ। তলত মানে বহুত তলতে আছোঁ এতিয়া, চাব পাৰে অলপমান ডিষ্টেঞ্চ। ইমান তলতো নাযাওঁ, মানে বৰষুণ দিছে সেইকাৰণে পিছল হ'ব পাৰে, আৰু ইয়াতে পিছল হ'লে পৰি যাম। সৰু সৰু মাছে পুৰা জাম্পিং কৰি আছে, ডেন্স মাৰি আছে ইয়াতে ওচৰত। अच्छा है मैं अंधा हूँ। তো জাল মাৰিব নাজানো, কোনোবা যদি জানে এটা আহিব জাল মাৰিব কাৰণে। পিছফালে দেখা পাইছে পুৰা ফটো মাৰি আছে সিহঁতে। আপোনালোকে যদি ভালকৈ চাই, মানে এই সিটো যিটো দেখা পাইছে সেইটো মাজত আছে পুৰা। তো সেইফালে সেইটো পাৰৰ পৰা সেইটো পাৰত যাব নোৱাৰোঁৱে আমি, সেইটো পুৰা মাজত আছে। যদি কিবা যায়ো নাও চাওলৈ যাব লাগিব, পাৰ কৰিব লাগিব এইখিনি। बाय बाय टाटा गुड बाय। তো বতৰত দেখা পাইছে ভিডিঅ'ত, আপোনালোকে বতৰটো দেখাই পাইছে ওপৰ ফালে পুৰা কালা কালা মেঘ আহি আছে। তো আমাক কালা কালা মেঘে বগা বগা বৰষুণ পেলাই দিব, আৰু আমি গোটেই ভিজি যাম, তিতি যাম। আমাৰ চলা তলা গোটেই ভিজি যাব। তো দেখাই পাইছে ওপৰ ফালে মেঘ পুৰা কলা হৈ আছে। তো জেগাখিনি ভাল লাগিছে। আৰু সৰস্বতী পূজাৰ কাৰণে বিশেষ কাৰণে সৰস্বতী পূজাত ঝাউবন লাগে। তো সেই ঝাউবনখিনি গোৰেশ্বৰৰ প্ৰায়ভাগ স্কুল কলেজে এই পুঠিমাৰি নদীৰ পৰা নিয়ে, প্ৰায়ভাগ মানে গোটেইখিনি বুলি ক'ব লাগিব। ইমান দূৰলৈ নাযায়, চবে মই কৈছোঁ গোৰেশ্বৰৰ পৰা ওচৰত হয়, গাড়ী চাড়ী লৈ আহিলে সোনকালে আহিব। তো ঝাউবন দেখাই পাইছে, সিফালে আছে ঝাউবন, আৰু ইটো পাৰতো আছে ঝাউবনখিনি। তো ঝাউবন যিমানখিনি লাগে ইয়াৰ পৰা নিব আহে গোটেই ঝাউবন। মোৰ লগ এজনে ৰিল বনোৱা ষ্টাৰ্ট কৰি দিলে সিফালে, ৰিল বনাইছে। মই এইবোৰ নবনাওঁ, মই এনেকুৱা ৰিল চিল বনাব নাজানো আৰু নবনাওঁ। মই সৰু সৰু এনেকৈ ভিডিঅ' বনাওঁ আপোনালোকৰ লগত। তো নদীটোৰ আগফালে যাই আছোঁ, একফালে আৰু বহুত বতাহ দিছে। সঁচা কৈছোঁ বহুত আহি ভাল লাগিছে এইখিনি জেগাত। যিমানখিনি মই প্লেচলৈ গৈছোঁ তাৰ ভিতৰত 1 নম্বৰটো মই ডিমাকুছিৰ সেইটো প্লেচে, য'ত মই ৱাটাৰফলত গৈছিলোঁ। সেইটো 1 নম্বৰ মোৰ লাইফৰ ফাৰ্ষ্ট প্লেচ, যিটোত মই ইমান কষ্ট কৰি গৈছোঁ আৰু ভাল লাগিছে প্লেচটোত যাই কিনে। আৰু ছেকেণ্ড প্লেচ এইটো, যিটো মানে কি গোৰেশ্বৰৰ পৰা, মানে গোৰেশ্বৰৰ পৰা নহয়, মোৰ ঘৰৰ পৰা 30 কিলোমিটাৰ দূৰত এইটো এটা প্লেচ, য'ত আহি ভাল লাগিছে। মানে কি ধুনীয়া গছ গছনি আছে, ঝাউবন আছে। আপোনাৰ ইয়াতে ভাগৰ চাগৰ লাগিলে ইমান ভাগৰ অনুভৱ নহয় ইয়াতে। আৰু নদীটোৰ পৰা ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে। কিন্তু ওপৰ ফালে পুৰা বাৰে বাৰে কৈছোঁ, ওপৰ ফালে পুৰা কালা কালা মেঘ আহি আছে। তো কালা কালা মেঘে বগা বগা বৰষুণ পেলাই দিব। ইয়াতে এইখিনি যে পানী থাকে সদায় এইটো নহয়, বৰষুণ দিলে বহুত পানী বাঢ়ে। আৰু য'ত আছোঁ মই এইখিনি মাটি ভাঙি গৈছে, চাব পাৰে এইখিনি মাটি পুৰা খহি গৈছে বৰষুণৰ কাৰণে, পানী অভাৰ হোৱাৰ কাৰণে। আৰু মই এজনক সুধিলোঁ যে পুৰা য'ত আছোঁ মই এতিয়া, মানে এইখিনি জেগা প্লেচত, তো ইয়াতো বোলে বৰষুণৰ পানী এইখিনিলৈকে বোলে উঠিহে পুঠিমাৰি নদীৰ পানী ইমান বাঢ়ি যায় মানে। আৰু যিবোৰ আগত বাঁহৰ দলং কিছুমান পাই আহিছোঁ সেইবোৰ বোলে গোটেই ভাঙি চিঙি লৈ যায়। যদি আজিৰ এই সৰু ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব। লগতে আপুনি যদি মোৰ চেনেল নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। মানে কষ্টটো মই সকলো ভিডিঅ'টো সমানে কৰোঁ, এনেকুৱা নহয় যে আধা চাইকেল দেখুৱাই আপোনালোকক। মই কিছুমানৰ ইউটিউব চেনেল আছে আধা গাড়ীত আহি যাওঁ, পিছত চাইকেল লৈ আহোঁ, সেইটো সেনেকুৱা মই নকৰোঁ। চাইকেল লৈ অহা এটা ভাল ৰাইড, চাইকেল লৈ অহাৰ এটা মজা আছে, যিটো গাড়ীত নাই। তো যদি নদীটো ভাল লাগিছে, আকৌ কৈছোঁ ভিডিঅ' শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট কৰিব, কেনে লাগিছে নদীটো ক'ব। আহিব ইচ্ছা গ'লে, নদীটো চাব ইচ্ছা গ'লে কমেণ্ট বক্সত জনাব, মই গোটেইখিনি ডিটেইলছ আপোনালোকক কৈ দিম কমেণ্ট বক্সত ৰিপ্লাই কৰি কিনে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো এতিয়া ঘৰলৈ যাওঁ, ইন্দ্ৰদেৱৰ টাইপৰ হ'লে ধুতি ফালি আছে। তো ধুতিখন ভালকৈ নাফালোতে মই ঘৰলৈ যাওঁ এতিয়া। দেখা পাইছে কিমান ডাঙৰ নদী, পিছফালে দেখাই পাই আছে কিজানি আপোনালোকে। তো কাৰোবাৰ যদি ফটোশ্বুট কৰিব ইচ্ছা আছে আহিব ইয়াতে। এইটোৱে আছিল আজিৰ এটা সৰু ভিডিঅ'। লগ পাম আকৌ এটা নেক্সট ধামাকা ভিডিঅ'ত। এতিয়া তাড়াতাড়ি ঘৰলৈ যাওঁ আমি। তো ইন্দ্ৰদেৱৰ ধুতি নাফালোতে আমি তাড়াতাড়ি ঘৰলৈ যাওঁ। তো বাই বাই, টাটা, লাভ ইউ অল। रुको जरा, सबर करो। বাই 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 বাই, বাই বাই। তো ঘৰলৈ যাওঁ এতিয়া।